নমস্কাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ লংকাৰ কাকি মাৰ্কেটিঙত থকা বাজাজ শ্ব'ৰুমত। এই শ্ব'ৰুমটোত আপোনালোকে বাজাজৰ অটো কম্পেক্ট মালটনা গাড়ী কাৰ্গো মেক্সিমা XY পেচেঞ্জাৰ এইবোৰ আপোনালোকে পেট্ৰলো পাই যাব, ডিজেলো পাই যাব, দুইটাই আপোনালোকে এভেইলেবল ইয়াতে পাই যাব। এনেকুৱা বাজাজৰ তিনিচকীয়া বাহন যদি আপোনালোকৰ ল'বলৈ মন আছে মোৰ লগত যোগাযোগ কৰিব, কাৰণ ইয়াত চিনাকি আছে। মোৰ একেবাৰে কম ডিপ'জিটত মই আপোনালোকৰ ইয়াতে ফাইনেন্স কৰাই দিব পাৰিম। মোৰ লগত ভাল চিনাকি, গতিকে মোক এটা ফোন কৰিব, আপোনালোকে একেবাৰে কম ডিপ'জিটত আপোনালোকে গাড়ীবোৰ লৈ যাব পাৰিব। এতিয়া কথা হ'ল আন কোম্পানীৰ টেম্পো বা অটোবোৰ থাকোঁতে আপোনালোকে বাজাজ কিয় কিনিব? মই বাজাজ এই কোম্পানীটো ভাল লগাৰ তাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত এটা হৈছে প্ৰথম কাৰণটো হৈছে এই যিবোৰ কাৰ্গো বা যিবোৰ পেচেঞ্জাৰ গাড়ী আছে, এইবোৰ গাড়ী পাহাৰীয়া ঠাইত এই গাড়ীসমূহ চলাত খুব সহজেই চলি যাব পাৰে। ওখ ঠাই, গাঁত, খাল, বিল এইবিলাকৰ গাড়ীত একদম অতি সহজে অনায়াসে যাবগৈ পাৰে, কাৰণ ইয়াৰ যিটো ইঞ্জিন এইটো খুব ষ্ট্ৰং ইঞ্জিন। নতুন প্ৰযুক্তিৰে নতুনকৈ এই গাড়ীসমূহ নিৰ্মাণ কৰা হৈছে। আৰু পেচেঞ্জাৰ যেতিয়া বহিব, এখন গাড়ীত যেতিয়া পেচেঞ্জাৰ বহিব, আন গাড়ীৰ তুলনাত যেনেকৈ গাৰ বিষ হয়, পিঠিৰ বিষ হয়, এইবোৰ বাজাজৰ গাড়ীবিলাকত আপোনালোকে বহি খুব আৰাম পাব, আপোনালোকেও আৰাম পাব আৰু পেচেঞ্জাৰো খুব আৰাম পাব। কাৰণ ইয়াৰ যিটো আগৰ যিটো চকাৰ ডাবল চকেট জাৱাৰ থাকে, আৰু চকেট জাৱাৰ থকাৰ কাৰণে এই গাড়ীবোৰ বেছি জাম্পিং নহয় আৰু খুব সহজে ড্ৰাইভাৰেও চলাই ভাল পাব। আৰু ক'ব লাগিব বাজাজৰ গাড়ীবোৰ পাহাৰীয়া অঞ্চলত চলাই খুব কমফৰ্ট ফিল কৰিব, আৰু পাহাৰীয়া অঞ্চলৰ কাৰণে এই গাড়ীবোৰ হৈছে ৰজা। আৰু পাহাৰীয়াটো তেনেকুৱাই, আৰু যিবিলাক আমাৰ যিবিলাক জেগা আছে প্লেনত চলাই এইটো আৰু আৰাম পাব আপোনালোকে গাড়ীবোৰ চলাই। আৰু মাইলেজৰ যদি কথা মই কওঁ, মাইলেজ খুব সুন্দৰ মাইলেজ, 30+ মাইলেজ আপোনালোকক দেখাই দিব। আৰু কোম্পানী আপোনালোকক 3 বছৰ ৱাৰেণ্টি দি আছে এই ইঞ্জিনৰ। তাৰ উপৰি আপোনাৰ 3টা ছাৰ্ভিচিং আপোনালোকে ফ্ৰী পাব। ডেফিনেটলি একদম ক'বলৈ গ'লে একদম আজিয়ে চকু বন্ধ কৰি আপোনালোকে এই গাড়ীখন কিনিব পাৰে। খুব সুন্দৰ গাড়ী, আজিয়ে ফোন উঠাওক। আপোনালোকে এই যিটো আগন্তুক আপোনালোকৰ দুৰ্গা পূজা আহি আছে, এই দুৰ্গা পূজাত আপোনালোকৰ আৰ্থিক যিটো এক সহায় হ'ব। আমাৰ ইয়াত বাজাজৰ যিটো অটো কম্পেক্ট মালটনা গাড়ী যিটো কাৰ্গো আছে বা মেক্সিমা XY যিটো পেচেঞ্জাৰ আছে, এই গাড়ীসমূহৰ আৰু এটা ইয়াৰ বিশেষত্ব হ'ল যে একেবাৰে চাউণ্ড কম। যিহেতু আন কোম্পানীৰ গাড়ীবিলাকক আপোনালোকে দেখা পাব যে পেচেঞ্জাৰ উঠিলে বা অন্য মানুহেও বহুত এটা শব্দ কৰে, বিকট এটা শব্দ কৰে, যিটো শব্দৰ ফলত মানুহৰ বহুতো হাইৰাণ হৈ যায়। কিন্তু ইয়াত পেচেঞ্জাৰ বহি একেবাৰে শব্দটো একেবাৰে কম, আপোনালোকে চিন্তা কৰি নাপাব, ইমান খুব কম এটা চাউণ্ড আছে। সেইটো কাৰণে পেচেঞ্জাৰো কেতিয়াও আমনি নাপায়, আপোনালোকেও চলাই খুব এটা আৰাম পাব বুলি মই দাবী কৰিব পাৰোঁ। আৰু এনেকুৱা বহুতো ফিচাৰ্ছ আছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।